নমস্কাৰ আপোনালোক সকলোকে ইয়ৰ জব হেল্পাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজিৰ পৰা আমি আছামিয়াৰ বুকৰ যোনটো 2023 খনৰ যোনখন কিতাপখন আছে সেইখনৰ সকলোখিনি বস্তু এফালৰ পৰা পঢ়ি যাম আৰু নোটছ বনাই যাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কিতাপখনৰ বিষয়ে কিছুমান কথা কৈ ল'ব বিচাৰোঁ। যদি আপোনালোকে কিতাপখনৰ বিষয়ে জানে অলৰেডি দেন আপুনি চিম্পলি স্কিপ কৰিব, যোনটো টাইম লেম্পছ মই দি দিছোঁ সেই টাইমটোৰ পৰা গৈ পেলাই ডাইৰেক্টলি কুৱেশ্যনখিনি চাব পাৰে। তো চিম্পলি এই যোনখন আছামিয়াৰ বুকখন এখন কোনে ফ'ল' কৰা উচিত সেই কথাটো মেইন কথাটো। চিম্পলি যদি আপুনি অসমৰ যিকোনো এটা গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰি আছে দেন আপুনি এই কিতাপখনৰ সকলোখিনি বস্তু আঁতিগুৰি মাৰি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ কিয় চাওক, এই কিতাপখনত অসমৰ সকলোখিনি বস্তু ভালদৰে লিখি দিয়া আছে, A to Z অসমখনৰ বিষয়ে সকলোখিনি বস্তু কিতাপখন ভালদৰে লিখি দিয়া আছে। আছামিয়াৰ বুক অলৰেডি আৰু দুটা আছে, যেনেকৈ ধৰক এখন লিখিছে শান্তনু কৌশিক বৰুৱা, আৰু এখন আছে ইংলিছৰ আছে, সেইখন শান্তনু কৌশিক বৰুৱাই লিখা, কিন্তু আৰু এখন ইংলিছৰ যোনখন বেলেগ এজন ৰাইটাৰে লিখা। কিন্তু আপোনালোকে এইখন ফ'ল' কৰিলেও সকলোখিনি বস্তু হৈ যাব। চিম্পলি কিতাপখন সকলোখিনি বস্তু আছে, আৰু আপুনি যদি অসমৰ যিকোনো এটা গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যন কৰিছে তেনে আপুনি এই কিতাপখন পঢ়িবই লাগিব। এনেকুৱা নহয় যে এইখিনি এটা কথা কওঁ, এনেকুৱা নহয় যে আপুনি এইখন কিতাপ পঢ়িলে আপুনি অসমৰ পৰীক্ষাত সকলো প্ৰশ্ন পাৰি যাব, তেনেকুৱা নহয়। এইখন কিতাপৰ লগতে আৰু বস্তু পঢ়িব লাগিব, কিন্তু অসমৰ বিষয়ে সকলোখিনি জানিবলৈ হ'লে, কাৰণ আপুনি যেতিয়া অসমৰ এক্সাম এটা দিব তাত অসমৰ প্ৰশ্ন বহুত বেছি আহিব। তো অসমৰ এক্সাম এটা দিয়াৰ ক্ষেত্ৰত এইখন বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ বাহিৰেও আপুনি ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ইণ্ডিয়ান হিষ্ট্ৰী, এইখিনি বস্তু জানিব লাগিব, ইণ্ডিয়ান মেপছ, এইখিনি বস্তু জানিব লাগিব। কিন্তু সেইখিনিৰ লগতে আপুনি প্ৰথমে অসমৰ বিষয়ে জানি ল'ব লাগিব। তো সেইকাৰণে এই কিতাপখন প্ৰথমে আপুনি পঢ়িব লাগিব। তাৰপিছতে ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কাৰণে আৰু বেলেগ কিতাপ আছে, সেইবিলাকৰ ওপৰত মই ৰিভিউ দি থাকিম বা বনাই থাকিম, সেইবিলাক ভিডিঅ' আপোনালোকে এই চেনেলত চাব পাৰিব। তো এইটো আছিলে এই কিতাপখনৰ বিষয়ে ক'বলগীয়া যে কোনে কোনে ফ'ল' কৰা উচিত, আৰু বাকী কিতাপখন ক'ৰ পৰা কিনিব পাৰিব। যিখন 2023খন হয়, 2022খন, 2023খন আপুনি ক'ৰ পৰা কিনিব পাৰিব। চিম্পলি মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, আপোনাৰ তাত ক্লিক কৰি পেলাই কিতাপখন এমাজনৰ পৰা কিনিব পাৰিব, অৰ্থাৎ মই এমাজনৰ লিংকটো দি দিছোঁ। তেতিয়াহ'লে আমি অলপ পলম নকৰি নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখোন পোনপ্ৰথমে মই আজি ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি যেতিয়া কৰিছোঁ, তাক এইখিনি বস্তু আপুনি চাই ল'ব। পঢ়াটো এইটো আপুনি লিখা আছে, ধৰক কোনটো পেজত কি আছে, সেইটো সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তো চিম্পলি আমাৰ পেজটো আৰম্ভ হ'ব অসমৰ পৰা আৰম্ভ হ'ব। কিন্তু তাৰ আগতে আৰু এটা পেজ আছে প্ৰস্তাৱনাৰ পৰা কেইটামান কুৱেশ্যন ইম্পৰ্টেণ্ট বাছি উলিয়াইছোঁ মই, আৰু সেইটো আপোনালোকে জনাটো উচিত। তো চিম্পলি আমি প্ৰস্তাৱনাৰ পৰা আৰম্ভ কৰিম। তো আজিৰ ভিডিঅ'ত চিম্পলি আমি প্ৰস্তাৱনাৰ পৰা আৰম্ভ কৰি যোনটো নেক্সট পেজ আছে, যোনটো নেক্সট চেপ্টাৰ আছে জলবায়ু পৰিৱৰ্তনৰ অসম, এই দুটা পেজ আমি কভাৰ কৰিম। এই দুটা পেজৰ পৰা বা এই দুটা চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোখিনি আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। ইয়াৰ পিছৰ, কাৰণ ইমান কম পেজ কিয় ল'লোঁ সেইটো মই কৰিম। ইয়াৰ পিছতে চিম্পলি আছে চাওক অসমৰ ক্ৰীড়া সাংবাদিকতাৰ 100 বছৰ। এইটো মই যেতিয়া খেল জগত পঢ়াম, ইয়াতে পিছলৈ আছে, তো তাৰ লগত এইটো ৰিলেটেড হয়, খেলৰ লগত ৰিলেটেড হয়। সেইটো এই পেজটো ছেকেণ্ড চেপ্টাৰটো মই তাৰ লগত পঢ়াম। তো সেইকাৰণে এইটো মই নপঢ়াওঁ আজি চিম্পলি মই এইটো প্ৰস্তাৱনাৰ পৰা আৰম্ভ কৰি অসমৰ জলবায়ু পৰিৱৰ্তনৰ অসমলৈকে পঢ়াম। এইটো মই পঢ়াম আপোনালোকৰ খেলৰ লগত ৰিলেট কৰি পেলাই পঢ়াম, খেলৰ পেজ যেতিয়া পঢ়াম। আৰু তাৰ পিছতে এইটোৰ পিছতে আছে জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি। এইটো আপুনি নিজে পঢ়ি ল'ব, বা ইম্পৰ্টেণ্ট কুৱেশ্যন তেনেকুৱা নাইকিয়া, আপুনি নিজে পঢ়ি ল'ব। তাৰপিছত আছে ভৌগোলিক পৰিচয়, মেইন পেজটো হ'ব ইয়াৰ পৰা। 1 নম্বৰ চেপ্টাৰ এইটো আছে, এইখিনি হৈছে জানিবলগীয়া। তো এই 1 নম্বৰ পেজটোৰ পৰা এটা এক্সট্ৰা ভিডিঅ', অৰ্থাৎ ভৌগোলিক পৰিচয়টো মই ইয়াৰ লগত সামিহলি নকৰোঁ। ভৌগোলিক পৰিচয় অৰ্থাৎ জিঅ'গ্ৰাফিটো অসমৰ জিঅ'গ্ৰাফিটো এটা এক্সট্ৰা হ'ব। তো সেইটো ছেকেণ্ড পাৰ্ট হ'ব। ফাৰ্ষ্ট পাৰ্টটো আজি হ'ব। ফাৰ্ষ্ট পাৰ্টত চিম্পলি আমি জলবায়ু পৰিৱৰ্তন প্ৰস্তাৱনাৰ পৰা আৰম্ভ কৰি পেলাই পঢ়াম। বাকী এই দুটা ক'লোৱে, এটা খেলৰ লগত ৰিলেট কৰি পঢ়াম আৰু এটা আপুনি নিজেই পঢ়ি ল'ব। এইটোৰ পৰা ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাইকিয়া। এতিয়া আমি আৰম্ভ কৰোঁ। চিম্পলি প্ৰস্তাৱনাত কিতাপখনৰ বিষয় লিখা আছে, বা উত্তৰ পূব ভাৰত বা আমাৰ অসমখনৰ বিষয়ে অলপ বস্তু লিখা আছে, এইখিনি আপুনি নিজে পঢ়ি চাব, এটা লাইন পঢ়াব নাযাওঁ। প্ৰস্তাৱনাৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন কি পালোঁ সেইটো কওঁ। প্ৰস্তাৱনাটো এইখিনিত শেষ হৈছে। তো প্ৰস্তাৱনাৰ পৰা চিম্পলি আপুনি চাব পাৰে, এই কাৰণ মই ডাৰ্ক চিন দি থৈছোঁ। ইয়াৰ পৰা চিম্পলি কি হৈছে, প্ৰস্তাৱনা এটা বস্তু পাইছোঁ যে ছিক্কিমৰ বিষয়ে পালোঁ। তো এই প্ৰস্তাৱনাৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে এইটো যে কিমান চনত ছিক্কিমক উত্তৰ পূৰ্বাঞ্চলত সংযোগ কৰা হৈছিলে। এখন ছিক্কিমখন আছে, ছিক্কিমখনক কিমান চনত উত্তৰ পূৰ্বাঞ্চলত সংযোগ কৰা হৈছিলে? 2002 চনত। এতিয়া শুদ্ধ এনচাৰটো হ'ব 2002 চনত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত বেছি। তাৰপিছতে এই প্ৰস্তাৱনাৰ পৰা আৰু এটা প্ৰশ্ন ওলাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ, কাৰণ এইটো হৈছে যে ছিক্কিমখনক কিমান সংযোগ কৰা হ'ল, তো এইটো চনটো আপুনি জানিলে, কিন্তু আৰু এটা প্ৰশ্ন আহিব পাৰে যে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ নাম কি? বহুতে বৰ্তমানেও যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বা নৰ্থ ইষ্টত 7খন ৰাজ্য বুলি, কাৰণ আমাৰ আগৰ পৰাই আমি সৰুৰ পৰাই পঢ়িছোঁ যে 7 ভনী ৰাজ্য বুলি ক'লে আমাৰ চিম্পলি নৰ্থ ইষ্টক বুজায়। তো সেইকাৰণে আমি 7খন ৰাজ্যৰ নাম আমি জানো: অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়। তো এই 7খন ৰাজ্যৰ নামে আমি জানো, কিন্তু বৰ্তমান নৰ্থ ইষ্ট বুলি ক'লে 8খন ৰাজ্যক বুজায়। সেই 8মখন ৰাজ্যৰ নাম কি সেইটো সুধিব পাৰে, সেইটো শুদ্ধ এনচাৰটো হৈছে ছিক্কিম। আৰু এই ছিক্কিমখনকে 2002 চনত আমাৰ নৰ্থ ইষ্টলৈ সংযোগ কৰি পেলাই 8 নম্বৰ ৰাজ্যখনৰ যোনটো ধৰক মানটো দিয়া হয়। তো এই দুটা প্ৰশ্ন চিম্পলি আপুনি প্ৰস্তাৱনাৰ পৰা বাচিব পাৰে। ইয়াৰ ওপৰত যদি আপুনি কিবা প্ৰশ্ন পাইছে দেন মোক সেইটো লিখি দিব, মই
দেন সিম্পলি আপুনি সেইটো কমেণ্ট কৰি দিব। চাওক ইয়াত আৰু এটা বস্তু মই দেখাই দিছোঁ। চাওক অসমক কি বুলি জনা যায়? অসমক ৰঙা নদী নীলা পাহাৰ দেশ বুলি জনা যায়। এইটো মই যেতিয়া 2022খন বনাইছোঁ তাত মই এইটো প্ৰশ্ন লিখিছিলোঁ, কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়। মই এইবাৰ যোনটো অসমীয়া 2023খন আছে বা 23ৰ যোনটো ভিডিঅ' আছে সেইটোত মষ্ট ইম্পৰ্টেণ্টখিনি আৰু এৰিব নলগাখিনি লিখিছোঁ। এই এনেকুৱা সৰু সৰু কিছুমান বস্তু লিখা নাই, এইখিনি আপুনি চিম্পলি হাইলাইট দি মাৰ্ক কৰি পেলাই নিজে জানি থ'ব। এইটো কুৱেশ্যন হিচাপে মই লিখা নাইকিয়া এই পাৰ্টবিলাকত। তো এইখিনি আছিলে প্ৰস্তাৱনাৰ পৰা জানিবলগীয়া। তাৰপিছতে আহি গৈছে অসম। চাওক মই আপোনালোকক অলৰেডি কৈছোঁ, এই যোনটো প্ৰস্তাৱনাৰ পৰা আৰম্ভ কৰি পেলাই আপোনালোকৰ এইখিনিলৈকে চাওক জন্ম শতবৰ্ষ এইখিনিলৈকে জাষ্ট আপুনি জানিবলগীয়া কিছুমান বস্তু দিছে। মেইন চেপ্টাৰ আৰম্ভ হ'ব 1 নম্বৰ ভৌগোলিক পৰিচয়ৰ পৰা। তো তেন্তে অসমতনো কি আছে? তো অসমত আছে আমাৰ অসমখনৰ বিষয়ে। আমি কুৱেশ্যন এনচাৰ আৰম্ভ কৰাৰ আগতে বা ভৌগোলিক জিঅ'গ্ৰাফি অসমৰ ধৰক পলিটি এইবিলাক আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব অসমখন কেনেকুৱা হয়। সেই বস্তুখিনি অসমত লিখা আছে। অসম বুলি কিয় লিখিছে? অসমখন আমাৰ দেশখন অসম মানে কাৰো সৈতে সমান নহয়। আমাৰ অসমখন যে বেলেগ ৰাজ্যৰ তুলনাত বা আমাৰ পৃথিৱীৰ বেলেগ দেশবিলাকৰ তুলনাত বহুত বেছি যে পৃথক, সেইটো কাৰণে অসম লিখিছে। মানে সমান নহয় বেলেগ কাৰো সৈতে, সেইকাৰণে এই চেপ্টাৰৰ নাম দিছে অসম। উদাহৰণস্বৰূপে যেনেকৈ চাওক শ্ৰীমন্ত শংকৰদেৱ, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমত জন্মগ্ৰহণ কৰিছিল। তেখেত এজন মহাপুৰুষ হয়, বেলেগৰ সৈতে সমান নহয়। তেনেকুৱা বস্তুবিলাক ইয়াতে মেনশ্যন কৰা হৈছে এই অসম চেপ্টাৰটো, যে অসমখন যে কেনেকৈ পৃথক বেলেগৰ তুলনাত। অসমত বীৰ লাচিতৰ জন্ম হৈছিলে। অসমত কি হৈছিলে? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ অসমৰ জীয়াই নিব বিচাৰিছিল। এনেকুৱা কিছুমান ঘটনা আছে যোনবিলাক ধৰক বেলেগৰ সৈতে নিমিলে, বেলেগৰ সৈতে সমান নহয়, সেইকাৰণে এই চেপ্টাৰটোৰ নাম অসম দিছে। তো এতিয়া আমি কথা পাতোঁ যে ইয়াৰ পৰা কি প্ৰশ্ন ওলাইছে। অসম বা বহুকেইটা প্ৰশ্ন ওলাইছে। তো আপোনালোকে নোট কৰি যাব বা লিখি যাব বহি এখন লৈ পেলাই। বাকী প্ৰশ্নকেইটা কোৱাৰ আগতে এইখিনি এটা কথা ক'লোঁ, যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে চাই পেলাই দেন লাইক কৰিব, কাৰণ লাইকটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। লাইক কৰিব আৰু চিম্পলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো যদি লাইক কৰি এতিয়া ভিডিঅ'টো আগবাঢ়ো, চিম্পলি পোনপ্ৰথমৰ যোনটো প্ৰশ্ন এই পেজটোৰ পৰা ওলাইছে সেইটো হৈছে যে অসমৰ পুৰণি নাম কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। মই কৈছোঁ নহয় ইম্পৰ্টেণ্টখিনি বাছি গৈছে। আৰু চাওক এইখিনিত এটা কথা কওঁ, আপোনালোকে এনেকুৱা লাগিব পাৰে যে কিছুমান প্ৰশ্ন এনেকুৱা লাগিব যে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু মই বাচিছোঁ কিয়, মই দিছোঁ কিয়, সেইটো মোৰ মটিভ এটাই যে একো এৰি যাব নালাগে। কাৰণ যাতে ধৰক এক্সামত প্ৰশ্ন এটা যেতিয়া দিব মানে চব প্ৰশ্ন আমাৰ কমন হওক, মেইন সেইটোৱে এইম। যাতে এটা এৰি গ'ল পিছত এনেকুৱা নালাগে যে সেই এৰা প্ৰশ্নটো আমাৰ তাত আহি গ'ল। কাৰণ চাওক আপোনাৰ মেণ্টেলটো এনেকুৱা যে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু যোনজন কুৱেশ্যন বাছে, কুৱেশ্যন ধৰক বনায়, তেখেতৰ মেণ্টেলটো এনেকুৱা যে এই যোনটো আপুনি নাভাবে সেইটোৱে কাটে। পাই থৈছে নহয় 9-10 এক্সামবিলাক দিওঁতে তেনেকুৱা। তো সেইকাৰণে চব বাছি গৈছোঁ মই ইম্পৰ্টেণ্টখিনি, আপোনালোকে চাই যাব। কমন হিচাপে মই দিয়া নাই, মই সকলো দি গৈছোঁ। কাৰণ এটা কথা চাওক, যদি আপুনি কমন হিচাপত যদি আপুনি সকলো পঢ়েতেন আপোনাৰ সকলোৱে কমন পৰিব। যদি আপুনি অকল কমন পঢ়েতেন আপোনাৰ একো কমন নপৰিব। তো এই লাইনটো বহুত বেছি দকৈ চিন্তা কৰিব। তেতিয়া আমি আৰম্ভ কৰোঁ প্ৰশ্ন। তো পোনপ্ৰথমৰ যোনটো প্ৰশ্ন সেইটো হৈছে অসমৰ পুৰণি নাম কি? সেইটো হৈছে অসমৰ পুৰণি নাম হৈছে কামৰূপ বা প্ৰাগজ্যোতিষ। তো এইটো মই এইখনৰ পৰা বাচিছোঁ। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো বাচিছোঁ যে এইটো একদম বহুত বেছি ইম্পৰ্টেণ্ট। আমাৰ যোনটো কুৰুক্ষেত্ৰ ৰণ হৈছিলে, কুৰুক্ষেত্ৰ ৰণ যোনটো পাণ্ডৱ আৰু কৌৰৱৰ মাজত হৈছিল, তো কুৰুক্ষেত্ৰ ৰণত আমাৰ অসমৰ ৰজা এজনে অংশগ্ৰহণ কৰিছিল। এইটো বহুত বেছি ইম্পৰ্টেণ্ট আহি থাকে। তো সেই অসমৰ ৰজাজনৰ নাম কি? অসমৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ ৰণত অংশগ্ৰহণ কৰিছিল? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভগদত্ত ৰজা। অসমৰ ভগদত্ত ৰজাই কুৰুক্ষেত্ৰ ৰণত অংশগ্ৰহণ কৰিছিল। এইটো ইম্পৰ্টেণ্ট। ইয়াৰ লগতে মই কৈ দিছোঁ যে আৰু এটা কুৱেশ্যন ইম্পৰ্টেণ্ট যে ভগদত্ত ৰজাই কাৰ পক্ষ লৈ পেলাই কুৰুক্ষেত্ৰ ৰণত অংশগ্ৰহণ কৰিছিলে? ভগদত্ত ৰজাই যে কুৰুক্ষেত্ৰত অংশগ্ৰহণ কৰিছিলে, কিন্তু কাৰ পক্ষ লৈ অংশগ্ৰহণ কৰিছিলে? তো সেইটোৰ ইম্পৰ্টেণ্ট। তো সেইটোৰ শুদ্ধ এনচাৰটো হ'ব ভগদত্ত ৰজাই কৌৰৱৰ হৈ পেলাই যোনটো কুৰুক্ষেত্ৰ ৰণ আছিলে সেই ৰণত অংশগ্ৰহণ কৰিছিলে। তো এই দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা ওলাই যে ভগদত্ত ৰজাই যে কুৰুক্ষেত্ৰত অংশগ্ৰহণ কৰিছিল, ভগদত্ত ৰজাৰ হাতীটোৰ নাম কি? এইটো কুৱেশ্যন আহি গৈছে। প্ৰিভিয়াছ কুৱেশ্যন যদি আপুনি চাই তেনে আপুনি পাব ভগদত্ত ৰজাৰ হাতীটোৰ নাম কি? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব সুপ্ৰাতীক। ভগদত্ত ৰজাৰ যোনটো হাতী আছিলে, যোনটো হাতীলৈ যুদ্ধ কৰিছিলে কুৰুক্ষেত্ৰ ৰণত, সেই হাতীটোৰ নাম আছিলে সুপ্ৰাতীক। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইকেইটা ইয়াৰ পৰা পাইছোঁ। ইয়াৰ পৰা আৰু এটা প্ৰশ্ন পাইছোঁ, এইখনৰ পৰা মই লিখি থৈছোঁ যে সেইটো হৈছে নৰকাসুৰে কাক বিয়া কৰাব বিচাৰিছিলে? তো নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাব বিচাৰিছিলে। আৰু কামাখ্যা যদি আপোনাৰ কামাখ্যা টেম্পলটো আছে, কামাখ্যা মন্দিৰটো আছে, সেইটো যেতিয়া ইতিহাস খুচৰিব তেতিয়া গম পাব এই কাহিনীটোৰ বিষয়ে যে নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাব বিচাৰিছিলে আৰু কামাখ্যা দেৱীয়ে সেইটো পৰা বাচিবলৈ কি কৰিছিলে। তো সেইখিনি মই বেছি নবহাওঁ কাৰণ মইতো কুৱেশ্যন বেছ কৰি আছোঁ। তো নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাব খুজিছিলে।
সিম্পলি এতিয়া এইটো পেজৰ পৰা এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ওলাইছে আপোনালোকে পঢ়ি যাব চাওক মই এনেকৈ কৈছোঁ অকণমান কুৱেশ্যন বাছি নাযাব আপোনালোকে কিতাপখন লৈ পেলাই আপুনিও পঢ়ি যাব এইকণৰ পৰা এইকণলৈকে তেতিয়া বস্তুখিনি ভালদৰে বুজি যাব আৰু কুৱেশ্যনকেইটা লিখি যাব মই দিয়া আৰু আপুনি যদি কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন পায় যে এইকেইটা বিষয়ে আৰু এটা ইম্পৰ্টেণ্ট আছিলে দাদাই নাপাছিলে সেইটো আপুনি কমেণ্ট কৰি দিব যাতে মোৰো সুবিধা হয় লগতে সকলো ভিউৱাৰ্ছৰ সেইটো সুবিধা হয় কিতাপখন ফ'ল' কৰিব মেইন কথাটো হৈছে কিতাপ ফ'ল' যদি আপুনি অকল কুৱেশ্যন ফ'ল' কৰি অকল MCQ ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন চাই পেলাই গভৰ্ণমেণ্ট এক্সাম দিবলৈ গৈছে অসম চৰকাৰে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক আপোনাৰ কেতিয়াও নোলায় সেইটো এটা ব্ৰুটেল টুথ সঁচা কথা কৈছোঁ মই কেতিয়াও আপোনাৰ গভৰ্ণমেণ্ট জব নোলাবই ইয়াৰ পিছতে যোনটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো এই পেজৰ পৰা ওলোৱা সেইটো হৈছে যে সুপ্ৰতীকটো অলৰেডি কৰিলোঁ সুপ্ৰতীকটো এইফালে আছিলে তাৰপিছত প্ৰশ্নটো হৈছে যে বব্ৰুবাহন কাৰ পুত্ৰ আছিলে এইটো চাওক বব্ৰুবাহনৰ চিন্তিছোঁ বব্ৰুবাহন কাৰ পুত্ৰ বব্ৰুবাহন ঘটোৎকচৰ পুত্ৰ আছিলে ঘটোৎকচৰ পুত্ৰ কৈ আছিলে বব্ৰুবাহন তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত যোনটো সেইটো এইকণৰ পৰা ওলাইছে এই প্ৰশ্নটো হৈছে যে হৰিহৰৰ যুদ্ধ কাৰ মাজত হৈছিলে বা হৰিহৰৰ যুদ্ধ কাৰ কাৰণে হৈছিল তো হৰিহৰৰ যুদ্ধ যেতিয়া আপুনি পঢ়িব সেইটো অকণ ভালকৈ এক্সপ্লেইন কৰি দিছোঁ চাওক চিম্পলি কি হৈছিলে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই আমাৰ তেজপুৰৰ বা আমাৰ শোণিতপুৰ যোনটো আপুনি অগ্নিগড়টো চাব যায় সেইটো লগত ৰিলেটেড আছে চাওক আমাৰ তেজপুৰৰ বা শোণিতপুৰৰ যোনজন বান ৰজা আছিল বান ৰজাৰ জীয়াৰী অনিৰুদ্ধক কি হৈছিলে পলুৱাই নিবলৈ বিচাৰিছিলে আৰু সেইটোৰ মাজতে কি হৈছিলে অনিৰুদ্ধ আৰু বান ৰজাৰ মাজত যুদ্ধ হৈছিল য'ত কি হৈছিলে অনিৰুদ্ধৰ পক্ষ হৈ পেলাই শ্ৰীকৃষ্ণই অংশগ্ৰহণ কৰিছিল আৰু বান ৰজাৰ পক্ষ হৈ পেলাই ভগৱান শিৱই অংশগ্ৰহণ কৰিছিলে তো সেইকাৰণে এই যোনখন যুদ্ধখন আছিলে সেই যুদ্ধখনক হৰিহৰৰ যুদ্ধ বুলি কয় আপুনি যেতিয়া অগ্নিগড় চাব যে অগ্নিগড় দেখা পাব শ্ৰীকৃষ্ণ আৰু ভগৱান শিৱৰ মাজত হৈ থকা কাজিয়াখনৰ এটা প্ৰতিমূৰ্তি বনাই থোৱা হৈছে তো এইটো ইম্পৰ্টেণ্ট হয় যে হৰিহৰৰ যুদ্ধ কাৰ বাবে হৈছিলে হৰিহৰৰ যুদ্ধ উষা আৰু অনিৰুদ্ধৰ বাবে কি হৈছিলতো আপোনালোকে গম পালে আৰু কাৰ মাজত হৈছিল গম পালে তাৰপিছত যোনটো কুৱেশ্যন সেইটো এইখিনিৰ পৰা ওলাইছে যে হৰ্ষবৰ্ধন যোনটো আছিলে হৰ্ষবৰ্ধনৰ ৰাজত্বৰ সময়ত অসমৰ ৰজা কোন আছিলে হৰ্ষবৰ্ধনৰ ৰাজত্বৰ সময়ত অসমৰ ৰজা আছিলে ভাস্কৰ বৰ্মন এই আমি যেতিয়া পঢ়িম বৰ্মন বংশ যেতিয়া পঢ়িম ইতিহাসত অলৰেডি পাম কিন্তু ইয়াতে মিক্স কৰি লিখি থোৱা আছে এটা কাৰণে লিখা হৈছে যে হৰ্ষবৰ্ধন বহুত মানে কি হৰ্ষবৰ্ধনৰ সময়ত বেলেগ ৰজাবিলাকে তেখেতৰ তলতি হিচাপে কাম কিন্তু আমাৰ যোনজন ৰজা আছিলে আমাৰ কাৰণ ইয়াত লিখা আছে অসমৰ আমাৰ সেই সময়ৰ ৰজা ভাস্কৰ বৰ্মন আছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ তলত হিচাপে কাম কৰিছিল তেখেতৰ লগত ভাল ধৰক সম্পৰ্ক গঢ়ি তুলিছিলে তেখেতৰ বন্ধু হৈ পৰিছিল তো সেইকাৰণে এইটো ইম্পৰ্টেণ্ট আছিল যে হৰ্ষবৰ্ধনৰ সময়ত অসমৰ ৰজা কোন আছিলে অসমৰ ৰজা আছিলে ভাস্কৰ বৰ্মন তাৰপিছত কুৱেশ্যনটো হৈছে আমাৰ চিম্পলি চুকাফাৰ ফালৰ পৰা তো কিমান চনত স্বৰ্গদেউ চুকাফা কেতিয়া অসমলৈ আহিছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনটো এইটো শুদ্ধ এনচাৰটো হৈছে 1228 চনত স্বৰ্গদেউ চুকাফা আমাৰ অসমলৈ আহিছিলে তাৰপিছত যোনটো কুৱেশ্যন সেইটো হৈছে যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিলে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে ইংৰাজ আৰু ব্ৰহ্মদেশৰ মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি এইটো কেনেকুৱা হৈছিলে মানে চাওক আমাৰ যেতিয়া ইংৰাজে আমাৰ অসমখন আক্ৰমণ কৰিছিলে অসমৰ ৰজা আছিলে সেইজন ম্যানমাৰ দেশলৈ পলাই গৈছিলে আৰু ম্যানমাৰ দেশৰ হেল্প লৈ পেলাই ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধতে পিছতে কি হৈছিলে ইংৰাজ আৰু ম্যানমাৰৰ মাজত চুক্তি হৈছিল যে অসমখনত অসমখনত মানসকলে আৰু আক্ৰমণ কৰিব নোৱাৰিব এনেকুৱা এটা চুক্তি যাক কোৱা হয় ইয়াণ্ডাবু সন্ধি আৰু এই সন্ধিটো কেতিয়া হৈছিলে এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত এইখিনিৰ পৰা এইখিনিলৈকে ওলোৱা কুৱেশ্যন আৰু লাষ্ট এটাই আছে যে শৰাইঘাটৰ যুদ্ধৰ সময়ত এইটো এইখিনিতে আছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ ৰজা কোন আছিলে কাৰণ ইয়াত এটা কথা মেনশ্যন কৰিছে যে শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিতৰ কথা মেনশ্যন কৰিছে তো সেই লাচিতৰ কথা মেনশ্যন কৰোঁতে ইয়াত মেনশ্যন কৰি দিছে যে শৰাইঘাটৰ যুদ্ধখন মোগলৰ ৰজা কোন আছিলে যে কোনজন ৰজাই পঠাইছিলে যুদ্ধ কৰিবৰ কাৰণে তো সেইটো শুদ্ধ এনচাৰ হ'ব ঔৰংগজেব শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ ৰজা আছিল ঔৰংগজেব তো এইকেইটা আছিলে এইকণৰ পৰা এইটো 4 নম্বৰ পেজৰ পৰা 5 নম্বৰ পেজৰ লাষ্টলৈকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা ইয়াত আৰু এটা বস্তু মই চিন্তি থৈছোঁ চাওক এইটো মই প্ৰফুল্ল মহন্তৰ ওপৰত চিন্তি থৈছোঁ বা আমাৰ যোনটো অসম গণ পৰিষদ তাৰ ওপৰত চিন্তি থৈছোঁ 1985 চনত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত যেতিয়া মূল ছাত্ৰ সমাজে অসমৰ শাসনভাৰ লাভ কৰিছিল মানে কি হৈছিলে প্ৰফুল্ল কুমাৰ মহন্ত কেতিয়া ধৰক হেৰি হৈছিলে সেইটো কুৱেশ্যন কিন্তু এইটো এতিয়া ইমান ইম্পৰ্টেণ্ট হৈ থকা নাইকে সেইকাৰণে মই এইটো কুৱেশ্যন হিচাপে বাছি নাই কিন্তু এইটো মাৰ্ক কৰি থৈছোঁ আপুনিও মাৰ্ক কৰি থ'ব ইম্পৰ্টেণ্ট মানে চাই ল'বলগীয়া তাৰপিছতে আহি পৰিছোঁ আমি ভাষা সাহিত্যত অসম আৰু এইখিনি বস্তুত আহি পৰিছোঁ ইয়াৰ পৰা ওলোৱা প্ৰশ্নকেইটা মই কৈ দিছোঁ পোনপ্ৰথমে প্ৰশ্নটো হৈছে যে কিমান চনত অসমত বাংলা ভাষাক ৰাজ্য ভাষাই কৰা হৈছিলে এসময়ত এনেকুৱা হৈছিলে যে অসমত বাংলা ভাষা ৰাজ্য ভাষা আছিলে তো কিমান চন আছিলে সেইটো প্ৰশ্ন ইয়াত সোধা হৈছে তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1836 চনত কি হৈছিলে অসমত বাংলা ভাষাক কি হৈছিলে ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে বা ৰাজ্য ভাষা কৰা হৈছিলে এইটো এইখিনি লিখা আছে কেনেকৈ কৰা হৈছিলে তাৰ আৰু কাহিনীটো কি সেইটো আপুনি এখন পঢ়িলে গম পাব মই বেছি এক্সপ্লেইন নকৰোঁ
তাৰপিছত যোনটো কুৱেশ্যন সেইটো হৈছে যে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন যে এইখন হৈছে এইখন প্ৰথম ছপা পুথি হয় তো প্ৰথম অসমীয়া এনেকৈ ছাপা কৰা মানে প্ৰথম অসমীয়া ছাপা কৰা পুথিখনৰ নাম কি সেইটো কৰিছে তো প্ৰথম অসমীয়া ছাপা কৰা পুথিখনৰ নাম আছিল ধৰ্মপুস্তক ধৰ্মপুস্তকখন কি আছিলে সেইটো মই মেনশ্যন কৰিছোঁ ধৰ্মপুস্তকখন আছিলে বাইবেলখন যোনখন বাইবেলখন আছিল বাইবেলখন অসমীয়ালৈ অনুবাদ কৰাৰ পিছতে সেইখন আছিলে ধৰ্মপুস্তক আৰু এই ধৰ্মপুস্তকখনেই আছিলে প্ৰথম অসমীয়া ছাপা কৰা গ্ৰন্থ বা পুথি ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'লে ধৰ্মপুস্তকৰ পৰা যে ধৰ্মপুস্তক কেতিয়া প্ৰকাশ পাইছিলে প্ৰথম অসমীয়াটো আছিলে কেতিয়া প্ৰকাশ পাইছিলে চনটো কিমান তো সেইটো শুদ্ধ এনচাৰটো হৈছে যে 1813 চনত ধৰ্মপুস্তক অসমীয়াত প্ৰকাশ পাইছিলে বা ধৰ্মপুস্তক প্ৰকাশ পাইছিলে এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তাৰপিছত এটা কুৱেশ্যন মই যে ক'লোঁ যে আপোনাক বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছোঁ ইয়াৰ ওপৰত কুৱেশ্যন এটা আহে যে বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে বাইবেলখন আত্মাৰাম শৰ্মাই অসমীয়ালৈ অনুবাদ কৰিছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লিখি যাব তাৰপিছতে আছে কেইটামান তাৰপিছতে অসমীয়া সাহিত্যৰ পৰা কেইটামান ভাষা সাহিত্যৰ পৰা কেইটামান কুৱেশ্যন আছে সেইটা হৈছে যে কিমান চনত অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰকাশ পাইছিলে কি আছিলে সেইখন অসমীয়া ভাষা আমি যে ব্যাকৰণ যে পঢ়িছিলোঁ অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ কিতাপ এখন অসমীয়া ভাষাৰ ব্যাকৰণ আছিল কিন্তু এটা কথা মনত ৰাখক সেই ব্যাকৰণখন ইংলিছ ভাষাত প্ৰকাশ পাইছিলে মানে ইংলিছত প্ৰকাশ পাইছিল ইংৰাজসকলে যেটো লিখিছিলে ইংলিছত প্ৰকাশ পাইছিল কিন্তু অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ আছিলে শুদ্ধ এনচাৰটো হ'ব 1848 চনত অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ প্ৰকাশ পাইছিলে আৰু ইয়াৰ লেখক আছিলে নাথান ব্ৰাউন আৰু নাথান ব্ৰাউনৰ লগত বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই কৈ গৈ আছোঁ শুনি থাকিব তাৰপিছত যোনটো কুৱেশ্যন এইখিনি পৰা অলপ পিছত কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি আছিলে অসমৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি আছিলে অৰুণোদয় অসমৰ প্ৰথমখন বাতৰি এইটো সকলোৱে গম পায় যে অৰুণোদয় প্ৰথমখন বাতৰি কাকত কিন্তু অৰুণোদয়খন কোনে হেৰি কৰিছিলে তো ইয়াৰ শুদ্ধ এনচাৰ মই যে ক'লোঁ নাথান ব্ৰাউনৰ লগত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন নাথান ব্ৰাউনে অৰুণোদয়খন কি হৈছিলে সম্পাদন কৰিছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত হৈছে অৰুণোদয়খন কিমান চনত প্ৰকাশ পাইছিলে অৰুণোদয়খন যোনখন আছিলে প্ৰথম অসমীয়া কিন্তু কিমান চনত প্ৰকাশ পাইছিলে অৰুণোদয়খন 1846 চনত অৰুণোদয়খন প্ৰকাশ পাইছিলে ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছে যে অসমীয়া ইংৰাজী অভিধান কেতিয়া প্ৰকাশ পাইছিলে অসমীয়া ইংৰাজী অভিধান কেতিয়া প্ৰকাশ পাইছিলে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1867 চনত এইখনে আমাৰ অসমৰ প্ৰথমখন অভিধান আছিলে এই কাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আপোনালোকে ভাবে যে অসমীয়া ইংৰাজী অভিধান সেইটো কিয় ইম্পৰ্টেণ্ট তো এইখন অসমীয়া ইংৰাজী অভিধান অসমৰ প্ৰথমখন অসমীয়া ভাষাৰ প্ৰথমখন অভিধান আছিলে বহুত বেছি ইম্পৰ্টেণ্ট এইখন প্ৰকাশ পাইছিলে 1867 চনত আৰু 1900 চনলৈকে এইখনে আছিলে ইয়াত চলি 1900 চনলৈকে এইখনে আছিলে অসমৰ একমাত্ৰ অসমীয়া অভিধান বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন তো এইটো পেজৰ পৰা এইকেইটা কুৱেশ্যন আছে ইয়াত এতিয়া আমি আহোঁ এইটো পেজলৈ এই পেজৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে অসমীয়া ভাষাত মুঠ কেইটা বৰ্ণ আছে তো অসমীয়া এইটো আপোনালোকে ভাবিব পাৰে এইটো এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপ কৰি ল'ম কিন্তু তেনেকুৱা নহয় যেতিয়া আপুনি গভৰ্ণমেণ্ট এক্সাম দিব যাব তাত বহুত বেছি টাইমৰ ভেলু আছে তো আপুনি যদি ক খ গ ঘ এনেকৈ যদি হিচাপ কৰিলে বহুত টাইম যাব সেইকাৰণে মুখস্থ কৰি যোৱাটো ভাল তো ইয়াত আছে অসমীয়া ভাষাত মুঠ বৰ্ণ কেইটা অসমীয়া ভাষাৰ মুঠ বৰ্ণ হৈছে 52টা য'ত 11টা স্বৰবৰ্ণ আৰু 41টা ব্যঞ্জন বৰ্ণ ডাইৰেক্ট যাব পাৰে যে ব্যঞ্জন বৰ্ণ কেইটা তো 41টা এতিয়া যে স্বৰবৰ্ণ 11টা হিচাপ কৰিব নালাগে মুঠ ভাষাৰ বৰ্ণ কেইটা 52টা তো এনেকুৱা কথাখিনি আৰু আজিৰ এইখিনিৰ পৰা ওলোৱা শেষ প্ৰশ্নটো হৈছে চিম্পলি চাওক ইয়াতে আছে ইয়াৰ পিছতে এইখিনিলৈকে আছে আৰু ইয়াৰ পিছতে আছে চিম্পলি জলবায়ু পৰিৱৰ্তন ইয়াৰ পিছত ইম্পৰ্টেণ্ট কুৱেশ্যন নাই কিন্তু মই এটা চিন দিছোঁ চাওক কালী পূজাৰ দিনাখন কালী পূজাৰ আগদিনা 14 শাক আৰু বহাগ বিহুৰ আগদিনা 101বিধ শাক খোৱাৰ পৰম্পৰা আছে তো এইখিনি মই কাৰণ এই চাওক এই কিতাপখন যেতিয়া আপুনি পঢ়িব এনেকৈ নপঢ়িব যে এখন মই কুৱেশ্যন এনচাৰ বাছি আছোঁ গভৰ্ণমেণ্ট জবৰ কাৰণে পঢ়ি আছোঁ অসমখনৰ বিষয়ে জানিবলৈ পঢ়ক এই কিতাপখন বহুত বেছি ইম্পৰ্টেণ্ট তো এইটো মই কুৱেশ্যন হিচাপে বাছা নাই কিন্তু মই চিন দি থৈছোঁ আপুনিও চিন দিব পাৰে বা বাছি থ'ব পাৰে তো এইফালৰ পৰা ইমান কুৱেশ্যন নাইকিয়া ইম্পৰ্টেণ্ট ইয়াৰ পৰা লাষ্ট এটা কুৱেশ্যনেই আছে যে দৈনিক জনমভূমিখন কাকত আছে বাতৰি কাকত আছে সেই দৈনিক জনমভূমি বাতৰি কাকতখনৰ দেওবৰীয়া যোনটো আলোচনী দেওবৰীয়া আলোচনীখনৰ নাম কি আপোনালোকে ভাবে এইটো অহা চান্স আছেনে য়েছ এইটো অহা চান্স আছে কাৰণ এইটো পৰি যায় যে আমাৰ অসমীয়া যোনবিলাক এক্সাম আছে বা গভৰ্ণমেণ্ট তাত কি হয় জেনেৰেল নলেজ আহে জি কে আহে আৰু জি এ আহে জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ মানে আপুনি আপোনাৰ ওচৰ পাজৰ বস্তুবিলাকক লৈ কিমান এৱাৰনেছ তো তাত আহি যাব পাৰে এই প্ৰশ্নটো যে দৈনিক জনমভূমি আমিতো জানো ডেইলি নিউজ পেপাৰ সেই নিউজ পেপাৰখনৰ দেওবৰীয়া আলোচনীটোৰ নাম কি কোৱাটো এইটো ইম্পৰ্টেণ্ট হয় তো সেই আলোচনীখন দেওবাৰ আলোচনীটোৰ নাম বসুন্ধৰা এইখিনি জেনেৰেল এৱাৰনেছত পৰিব এইটো প্ৰশ্ন জেনেৰেল এৱাৰনেছো আপোনালোকে জানি থ'ব লাগিব ওচৰে পাজৰে কি চলি আছে কেলৈ জেনেৰেল এৱাৰনেছ তো জনমভূমি বাতৰি কাকতখন দেওবাৰ আলোচনীখনৰ নাম বসুন্ধৰা তো এইখিনি আছিলে অসমৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি বেছি পেজ নাছিলে কাৰণ সেইকাৰণে বেছি প্ৰশ্ন ওলোৱা নাইকিয়া এটা পেজ দুটা পেজ তিনিটা চাৰিটা পেজৰ পৰা এইকেইটা প্ৰশ্ন ওলালে এতিয়া আমি আহি যাওঁ তাৰপিছত যোনটো পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তন এইটো চাওক ইয়াত জলবায়ু পৰিৱৰ্তন 2023 এড কৰা হৈছে এই চেপ্টাৰটো কিন্তু 2022 চনত জলবায়ু পৰিৱৰ্তন নাছিল 2022 আছিলে কৰোনা মহামাৰীৰ বিষয় আছিল যোনখন 2022 অসমীয়া বুক আছিলে তাত কৰোনা মহামাৰীৰ বিষয় আছিলে তো যদি আপুনি কৰোনা মহামাৰীৰ বিষয়ে ইম্পৰ্টেণ্ট প্ৰশ্নখিনি চাব বিচাৰে 2022 চনত বনাই থোৱা আছে সেইকেইটা চাই ল'ব কিন্তু ইয়াত এটা কাৰণে এড কৰে কাৰণ কৰোনাটো বৰ্তমান
অলপ দিন গ'ল এতিয়া কৰোণাৰ বেজীটোৰ নাম কি সেয়া প্ৰশ্ন নাহে তো সেইকাৰণে সেইটো হয়তো এড কৰা নাই আৰু সেইটো কিটা প্ৰশ্ন এটা ইমান ইম্পৰ্টেণ্ট নহয় ষ্টিল যদি আপুনি চান্স ল'ব বিচাৰে নিজৰ ক্ষেত্ৰত দেন আপুনি সেইটো ভিডিঅ' আগৰ ভিডিঅ' মোৰ আছে সেয়া চাই পেলাই জানিব পাৰিব এতিয়া আমি যাওঁ জলবায়ু পৰিৱৰ্তনৰ অসম ইয়াৰ ওপৰত কেইটামান বস্তু আছে ইয়াৰ ওপৰত আপুনি জানিবলৈ কেইটামান বস্তু আছে কুৱেশ্যন নাই কিন্তু বহুত ইম্পৰ্টেণ্ট হয় জলবায়ু পৰিৱৰ্তনে বহুত বেছি আমাৰ সমস্যাৰ সৃষ্টি কৰি আছে অসমতে নহয় গোটেই আমাৰ কি হৈছে ৱৰ্ল্ডত যোনটো ৱৰ্ল্ডৰ গ্লোবেল আমাৰ টেম্পাৰেচাৰটোৱে হওক বাঢ়ি গৈ আছে তো এই বহুত বেছি পৰিৱৰ্তন কৰি গৈ আছে জলবায়ু পৰিৱৰ্তনৰ ফলত কি অসুবিধা হৈছে সেই সকলোখিনি বস্তু লিখি থকা হৈছে যে কেনেকৈ হৈছে কিমান টেম্পাৰেচাৰ বাঢ়ি আছে টেম্পাৰেচাৰ বঢ়াৰ ফলত কি হৈছে অসমতো যে এনেকুৱা দৃশ্য দেখা পোৱা গৈছে অসমত এখন কি দৃশ্য হয় এইটো হৈছে যে খৰাং পৰিছে অসমত আগতে খৰাং নপৰে তো খৰাং পৰাও আমাৰ অসমত চাগে লিখা আছে গোলাঘাট জিলাৰ সৰুপথাৰ ৰাজচক্ৰত যোৱা বছৰ ৰাজ্য চৰকাৰে খৰাং হিচাপে ঘোষণা কৰিছিল তো ইম্পৰ্টেণ্ট এইটো হয় মই কুৱেশ্যন হিচাপে বাছা নাই কিন্তু এইটো ইম্পৰ্টেণ্ট হয় গোলাঘাট জিলাৰ যোনটো সৰুপথাৰ ৰাজচক্ৰ আছে সেইটো অসম চৰকাৰে যোৱা বছৰ খৰাং জেগা হিচাপে অঞ্চল হিচাপে ঘোষণা কৰি দিছে এনেকুৱা জলবায়ু পৰিৱৰ্তন হৈছে আমাৰ অসমত তো আপুনি এইখিনি পঢ়ালতে জলবায়ু পৰিৱৰ্তন গম পালে পঢ়ালতে ষ্টেপো উঠাক গছপুলি ৰুৱক প্লাষ্টিক বেগ ইউজ কম কৰক তো আমি কাম কৰিব লাগিব এনেকুৱা যে কিতাপখিনি পঢ়িলোঁ গভৰ্ণমেণ্ট জব পালোঁ থৈ দিলোঁ তেনেকুৱা নহয় আপুনি কিতাপখনৰ পৰা কি পালে কি শিকিলে সেইখিনি নিজৰ লাইফতো ইউজ কৰিব লাগিব এইটো এটা ইম্পৰ্টেণ্ট হয় এইটো চিন্তিত হ'ব এইখিনি পঢ়িব ইয়াৰ পৰা যে প্ৰশ্ন ওলোৱা নাই বুলি আপুনি স্কিপ কৰি নিদিব ইয়াত আৰু এটা চিন্তিত হৈছে গ্ৰীণ হাউচ এফেক্ট গ্ৰীণ হাউচ গেছ মানে হৈছে গ্ৰীণ হাউচ গেছ বুলি ক'লে কি বুজায় আমাৰ কি হৈছে চাওক সূৰ্য ৰশ্মিটো আমাৰ পৃথিৱীত পৰি পেলাই সেই সূৰ্য ৰশ্মিটো আমাৰ আকৌ হেৰিলৈ গুচি যায় এইটো কিয় মহাকাশলৈ ঘূৰি গুচি যায় ঠিক তেনেকৈ সূৰ্যৰ যোনটো টেম্পাৰেচাৰটো পৰা গুচি যায় কিন্তু গ্ৰীণ হাউচ গেছবিলাকৰ কাৰণে সেই সূৰ্যৰ টেম্পাৰেচাৰটো কি হৈছে পৃথিৱীৰ বায়ুমণ্ডলত থাকি যায় ওলাই যাব নোৱাৰাৰ ফলত আমাৰ পৃথিৱীখনৰ যোনটো তাপমাত্ৰা সেইটো দিনে দিনে বৃদ্ধি পাইছে গ্ৰীণ হাউচ গেছবিলাক হৈছে কাৰ্বন ডাই অক্সাইড মিথেন এইবিলাক হৈছে গ্ৰীণ হাউচ গেছ এই গেছবিলাকে আমাৰ সূৰ্যৰ যোনটো তাপটো সেইটো ৰাখি থয় মহাকাশলৈ ঘূৰি যাব নিদিয়ে ফলত আমাৰ যোনটো টেম্পাৰেচাৰ দিনে দিনে বৃদ্ধি পাই গৈছে আমি গ্ৰীণ হাউচ গেছবিলাক কমাব লাগিব ইয়াত এটা চিন্তা হৈছে ৰামচাৰ ছাইট চাওক আমাৰ জলবায়ু পৰিৱৰ্তনৰ ফলত যোনটো ৰামচাৰ ছাইট আমাৰ যোনখন দীপৰ বিলখন আছিলে সেই দীপৰ বিলখন বৰ্তমান বহুত বেছি পৰিমাণে চেঞ্জ হৈ গৈছে ছাইট লিখা আছে আৱৰ্জনা পেলোৱা ঠাই হিচাপে ব্যৱহাৰ কৰাৰ বাবে আন্তৰ্জাতিক গুৰুত্ব বহন কৰা ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলকে ধৰি অসমৰ কিছুমান জলাশয় বৰ্তমান প্ৰদূষিত হৈ পৰিছে আমাৰ দীপৰ বিলখন ৰামচাৰ ছাইট আছিলে কিন্তু বৰ্তমান সেইখন কি হৈছে এখন বহুত বেছি অৱস্থা বেয়া হৈ গৈছে তো এইখিনি আপুনি চাব লাগিব স্কিপ কৰিলে নহ'ব যে এইখিনি প্ৰশ্নত নাই এতিয়া ৰামচাৰ ছাইট বুলি ক'লে কি বুজায় ৰামচাৰ বুলি এখন চহৰ আছে সেই চহৰখন সন্মিলন হয় প্ৰত্যেক বছৰে সেই সন্মিলন হোৱা যায় তাতে কি হৈছে কিছুমান জেগাক তাত মেনশ্যন কৰা সেই মেনশ্যন কৰা জেগাবিলাক সেই ৰামচাৰ জেগাটোত থানখনত মেনশ্যন কৰা বেলেগ জেগাবিলাক কি কয় ৰামচাৰ ছাইট বুলি কয় আৰু ৰামচাৰ ছাইট আমাৰ দীপৰ বিলখন এখন ৰামচাৰ ছাইট হয় আমাৰ ইণ্ডিয়া বহুতবিলাক ৰামচাৰ ছাইট আছে সেইবিলাক আপুনি চাব কিন্তু আমাৰ অসমৰ দীপৰ বিল এখন ৰামচাৰ ছাইট হয় তো সেই ৰামচাৰ ছাইট কিমান বেছি এটা গুৰুত্বৰ জেগা হয় কিন্তু দীপৰ বিলখন কিন্তু সেই দীপৰ বিলখন বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ অৱস্থা নাইকিয়া হৈছে মানুহে জাবৰজনা পেলাই অৱস্থা নাইকিয়া কৰি দি দিছে তাৰপিছতে এইটো এটা ইম্পৰ্টেণ্ট চাওক 21% কম বৰষুণ হৈছে যোৱা বছৰ আমাৰ কি হৈছে যোনটো ৰেকৰ্ড থাকে ন কিমান বৰষুণ হয় ভাৰতীয় বতৰ বিজ্ঞানৰ ৰেকৰ্ড অনুসৰি অসমত পূৰ্বৰ বছৰতকৈ 21% বা 21% কম বৰষুণ ৰেকৰ্ড কৰা হৈছে তাৰপিছত চিম্পলি গোলাঘাটটো মই ক'লোৱে ইয়াত আপুনি চাবলগীয়া আছে জৈৱ বিচিত্ৰতাই অসমকে ধৰি উত্তৰ ইয়াত আপুনি চাবলগীয়া আছে জৈৱ বৈচিত্ৰ্যত কি হৈছে আমাৰ অসমকে উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষ 50% মানে এইবিলাক গছ-গছনি আমাৰ ফুল উদ্ভিদ গছ-গছনি আমাৰ ইয়াত আছে অসমত কিন্তু বৰ্তমান সেইবিলাক কি হৈছে হ্ৰাস পাইছে বিভিন্ন অলাগতিয়াল কিছুমান গছ-গছনি চাগে লিখা আছে কিছুমান অলাগতিয়াল গছ-গছনি আমাৰ অসমত এতিয়া দেখা পোৱা গৈছে যেনেকৈ এটা এবিধ গছ হৈছে পাৰ্থেনিয়াম এই যোনবিলাক উদ্ভিদ এই উদ্ভিদটো একদম অলাগতিয়াল এই উদ্ভিদটোৱে শ্বাস প্ৰশ্বাসত আনকি অসুবিধাহে দিয়ে এই উদ্ভিদটো গজে ধান গছৰ মাজে এনেকুৱা শস্য খাদ্য এই উদ্ভিদটোৱে বেলেগ উদ্ভিদবিলাকক আগবাঢ়িব নিদিয়ে বা বেলেগ উদ্ভিদ ডাঙৰ হ'ব নিদিয়ে একদম অলাগতিয়াল কিন্তু এই অলাগতিয়াল উদ্ভিদজোপা বা গছজোপা বনজোপা জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ অসমত আগতে কম আছিল এতিয়া বহুত বেছি পৰিমাণে দেখা গৈছে ঠিক এনেকৈ আৰু এবিধ হৈছে ডিয়াচিনিয়াম ইয়াৰ মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব আপুনি চাই ল'ব এই উদ্ভিদজোপা হৈছে যোনবিলাক আমি যে কওঁ ঝাওবন আগতে গজে বাইপাছৰ মাজে ভাল লাগে দেখি কিন্তু এই জোৰ এতিয়া বহুত বেছি পৰিমাণে খেতিপথাৰত গজিব লৈছে ফলত আমাৰ খেতিপথাৰ ধ্বংস কৰি আছে এনেকৈ এই বস্তুখিনি আপুনি চাবলগীয়া এই ভিডিঅ'টোত টোটেল 24টামান কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'তে মই ক'লোৱেই এই ক্ৰিয়াটো আমি পিছৰ ভিডিঅ'ত নাপাতো এইটো আমি চিম্পলি খেলৰ লগত জড়িত আছে কাৰণে খেলৰ লগত পাতিম এইটো আপুনি নিজে পঢ়িবলগীয়া পেজ আমি চিম্পলি ইয়াৰ পিছৰ ভিডিঅ'ত আমি ভৌগোলিক পৰিচয়ৰ পৰা আৰম্ভ কৰিম আমি ভিডিঅ'টো সম্পূৰ্ণ সকলোখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৰে চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ' সকলোকো পাই থাকিবৰ বাবে